আপোনালোক সকলোৰে হৈ পেলাই মই চাকি এগছ পাহাৰ আৰম্ভ হৈ গ'ল উত্তৰাখণ্ড পাহাৰ আৰম্ভ হৈ গ'ল 2 বছৰৰ পিছত আজি আকৌ আহি পাই গ'লোহি দেৱপ্ৰয়াগ সংগম Good morning guys, good morning from Haridwar. Welcome to another video. আজি আমাৰ প্লেনত অকমান চেঞ্জ হৈছে মানে কি আমি প্ল্যানিং কৰিছিলো আমি ডাইৰেক্ট এতিয়া প্ৰথম কেদাৰনাথ যোৱা কথা মানে উখিমতত আজি থাকিম থাকি পেলাই কাইলৈ আমি কেদাৰনাথ যাম কিন্তু মানে অকমান চেঞ্জ কৰিলো প্ল্যানটো এতিয়া আমি গৈ আছো যোশীমঠ নহলে ৰুদ্ৰপ্ৰয়াগ নহলে যোশীমঠ তাৰ মাজতে ক'বাত আমি থাকিম তাৰ পিছত আমি প্ৰথম যাম বদ্ৰীনাথ যোৱা পিছত আকৌ ৰিটাৰ্ণ আহি পেলাই আমি কেদাৰনাথ যাম তাৰপিছত কেদাৰনাথৰ পৰা আকৌ উখিমত বা এনেকুৱা ক'বাত হৰিদ্বাৰতে থাকি পেলাই উখিমততে থাকিম চাগে তাৰপিছত আমি যাম ডাইৰেক্ট মথুৰাত যাম তাৰপিছত বাকীখিনি আপোনালোকে গম পাবই বাকী পেকিং হৈ গ'ল ধুনীয়াকৈ সময় বহুত হ'ল কাৰণ কালি আমি 2টা বজাত পালোহি এডিটিং কৰি শুওঁতে মোৰ বাজি গ'ল 3:30 বজা এতিয়া ওলাই দিওঁ লাহে লাহে আপোনালোকক লগ পাম বাইকত আৰু প্ৰথম চাগে আমি চাই লওঁ যদি ভিৰ বেছি হয় কাৰণ বলবম চলি আছেতো বলবম চলি থকাৰ কাৰণে ভিৰ বেছি হ'ব পাৰে সো ট্ৰাই কৰিম যদি ভিৰ কম হয় তেনেহ'লে গংগা স্নান কৰিম আৰু যদি নহয় তেনেহ'লে মইতো চাগে নকৰিম চাগে ভিৰ যদি বেছি হয় বাকি আপোনালোকে গম পাই থাকিব বলক এইটো এটা স্থান ঘাট আমি গৈ আছিলোঁ এফালৰ পৰা আমাৰ ৰুম আছিলে এফালে এনেকৈ আমি গৈ আছিলোঁ ইয়াতে মানুহে গা ধুই থকা দেখিলোঁ মানুহক সুধিলোঁ যে স্নান ঘাট এটা নেকি বোলে হয় ইয়াতে এফালে কুলিপে গা ধুইছে চাওক এতিয়া মই ইয়াতে স্নান কৰিম আপোনালোকক দেখাম আৰু ফুট চাওক না একবাৰ ফুট চাওক কিমান স্পীডত ফুট গৈ আছে আমি আহি পেলাই গংগা নদী ঘাটত আছোঁ হৰিদ্বাৰ আৰু এতিয়া কুলদীপে স্নান কৰিলে এতিয়া মই স্নান কৰিম কেদাৰনাথ যোৱাৰ আগত এবাৰ গংগা নদী স্নান কৰিম বুলি ভাবিছিলোঁ চ' এইটো বেছি জেগা নাই ইমান এইখিনিতে গাটো ধুব লাগিব স্নান কৰিব লাগিব গা ধোৱা বুলি ক'লে ভুল হ'ব এতিয়া মই কলা মাইকটো খুলি থ'ব লাগিব নহ'লে এইটো যদি ভিতৰত যায় চেচ আৰু চব চলিছে নমস্কাৰ আপোনালোক সকলোৰে হৈ পেলাই মই চাকি এগছ গংগা মাক দিছোঁ সকলোৱে যাতে মংগল কামনা কৰিছোঁ হৰ মহাদেৱ এতিয়া অলপ এইফালে আগলৈ আহিলোঁ হৰ হৰ গংগে হৰ মহাদেৱ এতিয়া ভালকৈ ডুবকি মাৰিব পাৰিম বহুত ফুৰা যায় পাহাৰ আৰম্ভ হৈ গ'ল উত্তৰাখণ্ড পাহাৰ আৰম্ভ হৈ গ'ল এণ্ড ৱেলকাম গাইজ ৱেলকাম অল অফ ইউ টু উত্তৰাখণ্ড দেৱকা নগৰী আৰু আমি খোৱা বোৱা কৰিলোঁ খোৱা বোৱা কৰি পেলাই একেবাৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ চ' বেছি দেৰি নকৰাকৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ জয় বজৰংবলী জয় শ্ৰীৰাম হৰ হৰ মহাদেৱৰ ওচৰলৈ গৈ আছোঁ আজি এতিয়া অলপ পাহাৰৰ ওপৰলৈ গ'লে অকণমান ঠাণ্ডা ভাৱটো আহিলে অকণমান ভাল লাগিব কাৰণ এইকেইদিন ইমান গৰম আৰু উত্তৰাখণ্ডৰ এইখিনি জেগাতো গৰম ৰ'দ দি আছে যে বহুত গৰম হৈ আছে ৱেডাৰটো বাইকত লোড বেছি আছে যে টানিব পৰা নাই টানি আছে গৈ আছে কাৰণে সেই পাৱাৰটো পোৱা নাই প্লেনছত যোনটো পাৱাৰ পায় আৰু ৰাস্তাত আমি পাই যাম দেৱপ্ৰয়াগ সংগম য'ত ভাগীৰথী আৰু অলকনন্দা লগ খাই গংগা নদী সৃষ্টি হৈছে গংগা নদী আৰম্ভ হৈছে সেইখিনি জেগাত
আমি পামগৈ, আপোনালোকক দেখাম ধুনীয়াকৈ। লেণ্ডশ্লাইড হৈছে খুব, লেণ্ডশ্লাইড নহ'বৰ কাৰণে কিবা কিবি কাম কৰি আছে সিহঁতে। আগৰবাৰ আহোঁতে যেনেকুৱা লাগিছিল ছেম টু ছেম ফিলিং লাগিছে, মানে বুজাব নোৱাৰি এনেকুৱা ফূৰ্তি লাগিছে। আৰু আপোনালোকেও ক'বচোন, এবাৰ যোৱা জেগাত আকৌ এবাৰ গ'লে আপোনালোকৰ ভাল লাগে নে নালাগে, বা ফিলিংটো কেনেকুৱা আহে আপোনালোকে কমেণ্টত জনাব। দেৱপ্ৰয়াগ সংগম এনেকৈ তললৈ তাত যাব লাগিব, তাত গ'লে ওচৰৰ পৰা চাব পাৰিবা। বাম আমিতো যোৱাবাৰ তাৰপৰা চাইছিলোঁ, আপোনালোকক দেখাই দিম একদম ওচৰৰ পৰা আকৌ। এতিয়া ৰাস্তাটো বাৰু বনাই দিলে এইখিনি ধুনীয়াকৈ, সেইখিনি তেনেকৈ আছে নেকি, হয়তো তেনেকৈ আছে চাগে। এইখিনি কিন্তু ৰাস্তাটো অকণমান বনালে, এটা ভাল কৰিলে। ইয়াৰ পৰা ফাৰ্ষ্ট ভিউটো আপোনালোকক দেখাই দিছোঁ। কোনখন কি কওক আপোনালোকে, যদি আগতে মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে আপোনালোকে গম পাব এইফালৰ পৰা আহি থকাখন কি আৰু সেইফালৰ পৰা আহি থকাখন কি। এখন বাৰু গংগা নদী হৈ গৈছে, সেইফালৰ পৰা কি এইফালৰ পৰা কি কওক, নাজানে? ঠিক আছে, মই গৈ পেলাই কৈ আছোঁ, আগতে তাত তলত যাওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ। 2 বছৰৰ পিছত আজি আকৌ আহি পাই গ'লোহি দেৱপ্ৰয়াগ সংগম। মানে আপোনালোকক সুধিছিলোঁ, আপোনালোকে যদি হয়তো নাজানে মই কৈ দিছোঁ। চিধা যোনখন আহি আছে, এইখন চিধা যোনখন আহি আছে এখন ভাগীৰথী নীলা ৰঙৰ, কিন্তু এতিয়া নীলা ৰঙৰ নহয়, এতিয়া হয়তো মনচুন ছিজনৰ কাৰণে ৰংটো এনেকুৱা হৈ আছে। আৰু যোনখন এইফালৰ পৰা আহি আছে, এইখন দেখিছেনে, এইখন যোনখন আহি আছে এইখন হ'ল অলকনন্দা। আৰু এইখনতো গম পাইছে, আমি যে অথনি গা ধুইছিলোঁ গংগা নদী হৈ পেলাই আগলৈ হৰিদ্বাৰৰ ফালে বৈ গৈছেগৈ। এইখন দেখিছে আপোনালোকে, দুখন নদী লগ খাইছে, সেইখিনিতে সৰু এটা মন্দিৰ বনাই দিছে। মন্দিৰতে মানুহে স্নান কৰি আছে, কিন্তু আমি এইফালেতে যাব নোৱাৰিম কাৰণ আমাৰ বাইক ফুল লোডেড হৈ আছেতো। আৰু এই দলংখন দি যাব লাগিব, এইখিনিতে এনেকৈ গৈ এই তাতে ধুব পাৰি। আমি অলৰেডি গা ধুলোৱে, হৰিদ্বাৰতে গা ধুলোঁ ন কুলদীপ? হৰিদ্বাৰতে গা ধুলোঁ, ইয়াত নুধুলেও হ'ব। আৰু ইয়াত স্পীডটো বেছি, বহুত স্পীড, বহুত কাৰেণ্ট বেছি। ইয়াত তেনেকৈ ধুব নালাগে, আপোনালোক আহিলেও খালি দৰ্শন কৰিব, নহ'লে পানী লৈ পেলাই আঁতৰত ধুব, কিন্তু নদীত নানামিব। তাৰ পৰা অথনি কৈ আছিলোঁ এইখিনিৰ পৰা। আৰু আমি যে আহিছিলোঁ এইটো ৰাস্তা দেখিছানে, এইটো ৰাস্তা দি আমি এনেকৈ আহিছিলোঁ। দেৱপ্ৰয়াগ সংগম, এইফালে গংগা নদী, একদম সুন্দৰ পৰিৱেশ, সুন্দৰ। এইখিনিত চাগে আগতে ঘাট বনাইছিলে, এতিয়া ইয়ালৈকে বালি উঠি গ'ল। চাওক, পাথৰ আহি গৈ পেলাইহি, চাওক মই ইয়াতে ৰখি পেলাই ভিডিঅ'টো বনাই আছোঁ, পাথৰ আহি ইয়াৰ পালেহি। যেতিয়া পানী বাঢ়ে তেতিয়া চাগে এই পাথৰবিলাক ওপৰলৈ উঠি গৈছে, তেনেকুৱা হ'ব পাৰে। ডাঙৰীয়া গৈছে চাওক। এতিয়া আমি পালোহি শ্ৰীনগৰ, জম্মু কাশ্মীৰ নহয়, উত্তৰাখণ্ডহে হয়। উত্তৰাখণ্ডতো শ্ৰীনগৰ বুলি এখন চহৰ আছে। চহৰ মানে কি আৰু, ইয়াত পাহাৰত চহৰবিলাক এনেকুৱাই। তাৰপৰা এতিয়া আমি
শ্ৰীনগৰৰ পৰা এতিয়া অলপ যাব লাগে, বেছি নহয়, মাত্ৰ 34 কিলোমিটাৰ। উত্তৰাখণ্ডত ফাৰ্ষ্ট বৰষুণ আৰম্ভ হৈ গ'ল আৰু আমি ৰুদ্ৰপ্ৰয়াগ পোৱাগৈ নাই, তাৰ আগতে বৰষুণ পাই গ'লোঁ। আৰু কিমান চাগে বৰষুণ পাম। মনচুন ছিজনত আহিলেতো এনেকুৱা হ'বই, উপায় নাই। আৰু এই বৰষুণত তিতি পেলাই মোৰ GoPro এডাপ্টাৰটো কিবা এটা প্ৰব্লেম হ'ল আৰু সেইটো কাৰণে মই চেকো কৰা নাই। ভিডিঅ'ত ভইচ অহা নাই কাৰণে ভইচ অভাৰ দিছোঁ আৰু মই এইটো চেকো কৰা নাই এতিয়ালৈকে যে এতিয়া ঠিক হ'লনে নাই, ঠিক চলি আছে নে নাই। আৰু বৰষুণত মানে বাইক চলাবলৈ অকণ ৰিস্কি হৈ যায় পাহাৰত। কিয় কৈছোঁ কথাটো, ৰাস্তাটোতো গাঁতবিলাকটোতো ধৰিব নোৱাৰি, সেইটো প্ৰথম কথা। ছেকেণ্ড কথা, লেণ্ডশ্লাইড হৈ গ'লেতো কি কৰিব আৰু সেইটো কাৰণে অকণমান ভয় লাগে। সেইটো কাৰণে লাহে লাহে যাব লাগিব, অলপ কেয়াৰফুলি যাব লাগিব। 50 হ'ল আৰু প্ৰায় 10 মিনিটমানৰ আগতহে আন্ধাৰ হৈছে, আগত পোহৰে হৈ আছিলে। আৰু কেদাৰনাথ যোনফালে যায় সেই ৰাস্তাটো এনেকৈ মানে ৱাই জাংচন বুলি ক'ব পাৰি। আমি ইফাল দি আহিলোঁ, কেদাৰনাথ এইটোতে যায়। এতিয়া ৰুদ্ৰপ্ৰয়াগত গৈ পেলাই ৰুম বিচাৰোঁগৈ, তাৰপিছত আপোনালোকক লগ পাম ৰুমত। এতিয়া সময় হৈছে 9টা আৰু মই ভিডিঅ'টোহে এতিয়া কৰিছোঁ দেই। আমি অকণ সোনকালে পালোহি, 9:30 মানতে পালোহি। বাকী বস্তু ৰেডি কৰি মুখ হাত ধুই পেলাই ফ্ৰেছ হৈ পেলাই ভিডিঅ'টো কৰি আছোঁ। এইফালে মই এডিটিং কৰি আছোঁ, দেখিছে। আজি 2টা ভিডিঅ' বনাব লাগিব, 2টা ভিডিঅ' এডিটিং কৰিব লাগিব। এডিটিং কৰি পেলাই মই 2টা আপলোড কৰি থৈ দিম, প্ৰাইভেট কৰি থৈ দিম। জাষ্ট সময়ত পাব্লিছ হৈ যাব, আপোনালোকে এনজয় কৰিব পাৰিব। তাৰপিছত সোনকালে ওলাবও লাগিব। কাইলৈ আমি যাম বদ্ৰীনাথত গৈ পেলাই কি কৰোঁ কি নকৰোঁ চাবলগীয়া কথা। আপোনালোকে ভিডিঅ'টো চালে গম পাব কি কৰোঁ। আমি তাত হোল্ড কৰোঁ, তাত থাকোঁ নে আমি ৰিটাৰ্ণ আহি পেলাই কি কৰোঁ, আপোনালোকে ভিডিঅ'ত গম পাই থাকিব। আৰু বদ্ৰীনাথ মই আগতে যোৱাও নাই, যিহেতু কিবা এটা নতুন জেগালৈ যোৱা ভাল লাগিব। আপোনালোকেও ছাপোৰ্ট কৰি থাকিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকিব। চ' বেছি দেৰি নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু যদি বেছিয়ে ভাল লাগিছে তেনেহ'লে লগৰ সমনীয়াসকললৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ৰাখিছোঁ, বাই বাই।